হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? মই মাইনা পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অসমীয়া বুৱাৰী মাইনা বৰা ব্লগ। আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। আগন্তুক দিনবিলাক ভালে থাকক তাৰে কামনা কৰিছোঁ। আজি বহুত দিনৰ মূৰত ভাবিছোঁ ঢেঁকীতে পিঠাগুড়ি কেইটামান খুন্দোংগৈ। পিঠাগুড়ি বহুত দিন খুন্দাই নাই, মিক্সিত টাককৈ কিবা এটা বনাবলৈ মেলিবলৈ হ'লে মিক্সিতে দিওঁ। টাকৰ হয়, ইমান কামবিলাক ভাল নহয়, টিক টাক হয়। যিহেতু আমাৰ গাঁৱলীয়া পৰিৱেশত ঢেঁকীতে পিঠাগুড়ি খুন্দে, মেলতো খুন্দিব পাৰি। মেলত খুন্দিলে আকৌ পিঠাগুড়িবিলাক পিঠা চিঠা বনালে আমাৰ শুনে আকৌ খাই বেয়া পায়, কিবা এটা গোন্ধ পায়। সেইবাবে ভাবিছোঁ তাৰ কাৰণেই কিবা এটা বনোৱা হয়, যিহেতু সিয়ে যদি বেয়া পায় খায়। সেইটো কাৰণে কামটো কৰি কোনো শ্ৰদ্ধা নালাগে, ভাল নালাগে কৰি, সিয়ে খাই ভাল নাপালে। আমাৰবিলাকৰ ইমান আপত্তি নাই আৰু। কিন্তু সেইবাবে ভাবিছোঁ আজি ৰাতিপুৱাতে পিঠাগুড়ি কেইটামান খুন্দি আনোগৈ। মা গৈছে বাৰু, ময়ো যাওঁ। কাম বন কৰি সকলোবিলাক আজৰি হ'লোঁ। শুনো স্কুল গ'ল, সি স্কুলৰ পৰা আহি পোৱাৰ আগতে আহিব লাগিব আৰু। বতৰটো আজি ৰ'দ দিছে কাৰণে চাউল কেইটামান সৰহকৈ তিওৱা হৈছে। সেইবাবে যাম। আমাৰবিলাক কিন্তু গাঁৱলীয়া মানুহ, ঢেঁকী দিয়া অভ্যাস আছে, কোনো কথা নাই। গৰম হৈছে বাৰু, আজি ৰ'দ দিছে, কিন্তু ৰ'দ দিছে যদিও পিঠাগুড়ি অলপ ৰ'দত শুকুৱাই থ'ব পৰা হ'ব। শুকুৱাই থ'লে বৈয়ামত ভৰাই থ'লে ৰাতিপুৱা পানী পিঠা বনাইও খুৱাব পাৰি। আকৌ ভাজিও থয় আমাৰ মায়ে, ভাজি পেলাই বৈয়ামত ভৰাই থয়। ৰাতিপুৱা আকৌ গৰম গাখীৰ, গুড়, ঘিউ তেনেকৈ দি লাডু বনাইও চাহৰ লগত খাব পাৰি। তেনেধৰণে খাইলেও ৰাতিপুৱা বেলা বহুত দেৰি থাকিব পাৰি। আমাৰ আকৌ দেউতাই কাম বন কৰি থাকে, বহুত দেৰিকৈ গা পা ধুৱে, ভাত পানী খোৱাটো দেৰি হৈ যায়। সেইবাবে পিঠাগুড়িটো সৰহকৈ খুন্দি থয়, ৰাতিপুৱা গাখীৰ চাখীৰ দি লাড়ু এটা বনাই দিয়ে, তেনেকৈ ধৰণে খায় আৰু। নতুবা অকণমান দিগদাৰী হয়। সেইবাবে ভাবিছোঁ অকণমান ভিডিঅ'টো আপোনালোককো দেখুৱাই থাকিম, ভিডিঅ'টো চাই থাকিব শেষলৈকে। আজি কিবা এটাতো ৰেচিপি বনাম, পিঠাগুড়ি খুন্দিছোঁ যিহেতু। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি মোৰ ভিডিঅ'সমূহ চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো অল কৰি দিব। মোৰ আহিবলগীয়া ভিডিঅ'সমূহ তেতিয়া পাই থাকিব। আগৰ ভিডিঅ'কেইটাত ধুনীয়াকৈ আপোনালোকে ইমান ধুনীয়াকৈ কমেণ্টবিলাক লিখিছে, বহুত ভাল লাগিছে। আপোনালোকেও মোক ছাপোৰ্ট দি যাব, ময়ো আপোনালোকক বহুত ছাপোৰ্ট কৰি যাম। আৰু ভিডিঅ'সমূহ চাই থাকিব এনেধৰণে সদায়। আপোনালোকৰ বাবে বহুত ধন্যবাদ। এতিয়া ব'লকচোন চাই থাকোঁ কেনেধৰণেনো আমাৰ গাঁৱলীয়া পৰিৱেশৰ অকণমান ভিডিঅ' দেখুৱাই থাকিম। গাঁৱলীয়া বুলি যিহেতু কোনেও নিন্দা নকৰিব দেই ভিডিঅ'বোৰ। আমি যিহেতু গাঁৱলীয়াই মানুহ, গাঁওখনক নিন্দা কেতিয়াও কৰিব নাপায়। নিজৰ জন্মভূমি বা মৃত্যুভূমি মানে বিয়া হৈ আহিছোঁ যেতিয়া এইখনে মৃত্যুভূমি হ'ব আৰু। চাই থাকিব ভিডিঅ'টো শেষলৈকে। এতিয়ালৈ আহকচোন চাওঁ আমি কেনেধৰণে গাঁৱতে ঢেঁকীত পিঠাগুড়ি খুন্দো। ভিডিঅ'টো বিশেষ নেদেখুৱাওঁ, অকণমান দেখুৱাম। ককাহঁত থাকে, বেয়াও লাগে, মোবাইলবিলাক কেমেৰা চেমেৰা কৰি থাকিবলৈ বেয়া পাওঁ মই। এতিয়া ব'লকচোন চাওঁগৈ। এইফালে মই চাউলখিনি তিয়াই খৰাহী এটাত টুকি থৈছোঁ, জৰ্জৰীয়া হ'বলৈ দিছোঁ চাউলকেইটা। আমাৰ ককাহঁতৰ ঘৰতে খুন্দি আনিমগৈ। আমাৰ ঘৰত ঢেঁকী আছিলে, এতিয়া উঠাই দিলে ঢেঁকীটো। এয়া মায়ে চালিছে, মই অকণমান দিছোঁ। গৰমটো বহুত বেছি হৈছে। বিশেষকৈ ভিডিঅ' দেখুওৱা নাই, অকণমান দেখুৱাইছোঁ। পিঠাগুড়ি খুন্দি হ'বৰেই হ'ল। আমি ঘৰলৈ আহিলোঁ পিঠাগুড়ি খুন্দি। এতিয়া ডেগ এটাত মই পানী উতলাই ৰখাইছোঁ, জুহালতে জুই ধৰি। থাম্বনেইল দেখি চাগে আপোনালোকে গম পাইছেই মই আজি কি বনাম বুলি ভাবিছোঁ। আজি কেটলি পিঠা বনাম বুলি ভাবিছোঁ। কেটলি পিঠা, চেকনি পিঠা। কেনেদৰে বনাওঁ মই চেকনি পিঠা আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইফালে মই গুড় আৰু তিল ৰখাইছোঁ, আনফালে মগটোত গাখীৰ অকণমান, এইফালে পিঠাগুড়ি। এয়া পিঠাগুড়িতে মই অকণমান ওপৰত নিমখ দি দিছোঁ, সোৱাদ অনুযায়ী। বৰ বিশেষকৈ নিদিব আপোনালোকে। ইয়াত মই অকণমান গাখীৰ দি পিঠাগুড়িখিনি ভালদৰে সানি থাকিম। গাখীৰটো বৰ সৰহকৈ দিব নালাগে, আপোনালোকে পানীও ব্যৱহাৰ কৰিব পাৰিব। মই ঘৰতে গাখীৰ আছে কাৰণে অকণমান গাখীৰকে দি দিছোঁ, খাবলৈ অকণমান ভাল হ'ব। পানী দিলে পানীটো বৰ বেছিকৈ দি নিদিব। পানী আকৌ কেঁচা পিঠাগুড়িয়ে পটককৈ বেছি পনীয়া হৈ যায়। আন্তাজটো ৰাখিব আপোনালোকে। অকণমান দিছোঁ মই গাখীৰ। পিঠাগুড়িখিনি একেবাৰে শুকানকৈ নাৰাখিব, গোটেই পিঠাগুড়িখিনি জেকা টাইপৰ কৰি দিব। তেতিয়া চালি দিলে তলত চাল খাই যাব, নতুবা একেবাৰে জৰ্জৰীয়া হ'লে পিঠাটো নহ'বগৈ, সেমেকা নিচিনা হ'ব লাগিব। গোটেই পিঠাগুড়িখিনি মই এতিয়া অকণমান গাখীৰ দি ভালদৰে সানি ল'ম।
পিঠাগুড়িটো সানি থাকোঁতে এটা কথা মন কৰিব, একেবাৰে শুকান গুড়িটো যদি থাকে পিঠাটো নহ'ব, পিঠাটো ফাটি যোৱাৰ সম্ভাৱনা থাকে। সেইকাৰণে গোটেই পিঠাগুড়িখিনি ভালদৰে আপোনালোকে সানি ল'ব। সানি লৈ মুঠি মাৰি চাব, মুঠি মাৰিলে পিঠাগুড়িটো লাডু হয় নে নহয় চাব। যদি লাডু হয়, লাডু মানে একেবাৰে পনীয়া লাডু নকৰিব, লাডু মুঠি মাৰি দিলে ডালডু হৈ যায় আৰু ভাঙি দিলে জৰ্জৰীয়া হৈ যোৱা তেনেকুৱা হ'ব লাগিব। তেতিয়া চালি দিলে তলত চাল খাই যাব। মই ইয়াৰ মুঠি মাৰি দেখুৱাম চাওক। ইয়াৰ দেখিছেনে মোৰ ধুনীয়াকৈ হৈ গৈছে আৰু জোখত। ফৰফৰীয়া হৈ গৈছে, অলপ জেকাৰ টাইপৰ। মই এইখিনি এটা চালি ল'ম। আনফালে জুইত মোৰ পানীটো উতলি আছে। ডেগৰ নলীডালত মই কলপাতৰ ঠিলা এটা ভৰাই থৈছোঁ, আপোনালোকে কাগজৰ ঠিলাও দি দিব পাৰে, তেতিয়া হাৱাটো গুচি নাযায়। এইফালে গুড় আৰু তিল ভাজি লৈছোঁ, ভাজি খুন্দি লৈছোঁ। আনফালে আকৌ চেকনি এখন লৈ লৈছোঁ, চেকনিটো দুটামান বনাম বুলি ভাবিছোঁ। এয়া মোৰ সানি লোৱা পিঠাগুড়িখিনি মই এতিয়া সৰু চালনী এখনত বা খৰাহী এটা, মই এয়া মাহ ধোৱা খৰাহী এটা লৈ লৈছোঁ। সৰু যিহেতু চৰিয়াত চালিম, চৰিয়াত ধুনীয়াকৈ সোমাই যাব, সেইবাবে এইটোকে লৈছোঁ। আপোনালোকে চালনীও ল'ব পাৰে। খৰাহীটো অকণমান মদুৰা টাইপৰ হৈছে। খৰাহীবিলাক আমাৰ জুইৰ ওপৰত থোৱা হয় যিহেতু অকণমান ক'লা হৈছে, কিন্তু লেতেৰা নহয় খৰাহীটো, চফাই মাহ ধুৱে সকাম নিকাম হ'লে। চালিবলৈ ভাল হ'ব এইটো খৰাহীত, সেইকাৰণে এইটো খৰাহীকে লৈছোঁ। এতিয়া মই অলপ অলপকৈ এইটোত চালি ল'ম। হাতেৰে এনেধৰণে মোহাৰি দিলে তললৈ গুচি যায়। এনেকৈ জোকাৰিও দিবহিয়া দেখিছেনে মোৰ ধুনীয়াকৈ গুচি গৈছে। অকণমান গোটা গোটা টাইপৰ হৈছে, সেই গোটা গোটা নিচিনা হ'লেই পিঠাটো ধুনীয়া হয়। কাৰেণ্টটো গুচি গ'ল, আন্ধাৰ আন্ধাৰ হৈ আছে। এইফালে মই ডেগৰ সাফৰ এটা লৈ লৈছোঁ। ইয়াত আপোনালোকে তেল সানিও ল'ব পাৰে, মই তেল নসনাকেই ল'ম। তেল সানি ল'লে পিঠাটো ধুনীয়াকৈ এৰাই আহে। তেল মানে ৰিফাইন তেল সানিব লাগিব। মই নসনাকেই হৈ যাব। পিঠাগুড়িটো জোখৰ ৰখালে নসনাকেও ধুনীয়া হ'ব। পিঠাগুড়িটো সাফৰটোত দিওঁতে হেঁচি হেঁচি নিদিব, লাহেকৈ এনেকৈ হাতেৰে মোহাৰি দিলেও হ'ব। ইয়াত মই তিল আৰু গুড় দি দিছোঁ। তিলটো অকণমান ভাজি লৈছিলোঁ, ভাজি খুন্দি লৈছোঁ। ওপৰতে আকৌ পিঠাগুড়ি অকণমান দি এনেধৰণে হাতেৰে মোহাৰি দিব, হেঁচি নিদিব। হেঁচি দিলে পিঠাটো আঠা ধৰি লাগি যাব, এৰুৱাবলৈ বেয়া হয়। কটন কাপোৰ এখন লৈছোঁ, কটন কাপোৰখনে ধুনীয়াকৈ এই ধৰণে পকাই ডেগটোৰ ওপৰত দি দিব পাৰি। কাপোৰখন পাতল হ'লে পটককৈ হয়, পিঠাটো সোনকাল হয়। কাপোৰখন ডাঠ হ'লে অকণমান দেৰি লাগে। এয়া মই ইয়াত দি দিলোঁ। মোৰ পানীটো পূৰা উতলি আছে। পানীটো ভালদৰে আপোনালোকে উতলাই ল'ব। উতলাই নল'লে পিঠাটো কেঁচা টাইপৰ হ'ব। উতলি থাকিলে পটককৈ পিঠাটো হৈ যায় সোনকালে। এয়া অকণমান দেৰি লাগিব, 5 মিনিটমান। মই আনফালে চেকনিখনতো বনাম বুলি ভাবিছোঁ, সেইবাবে চেকনিখনতে পিঠাগুড়ি অকণমান দি লওঁ। চেকনিখনত এনেকৈ পিঠাগুড়িটো দি হেঁচি নিদিব, ইয়াতো এনেকৈ হাতেৰে অকণমান লৰাই দিব। কম পৰিমাণে গুড় দি দিছোঁ। গুড় দিলে পিঠাবিলাক অকণমান ক'লা ক'লা টাইপৰ হৈ যায়, কিন্তু খাবলৈ আকৌ বহুতেই টেষ্টি লাগে। ওপৰত এই ধৰণে আকৌ পিঠাগুড়ি দি দিছোঁ। চেকনিখন ডাঙৰ হ'লে ভাল হয়, গুণাৰৰ চেকনি হ'লে আৰু ভাল হয়, তেতিয়া ইমান গৰম হৈ নাযায় বস্তুটো। যিহেতু এইখন প্লাষ্টিক হ'লেও ইমান দিগদাৰী নাই, পুৰি নাযায় বাৰু। এইটো আমাৰ কেটলি পিঠাটো হৈ গৈছে। গুড় গলি ওলাই আহিছে। এইফালে মই চেকনিখন ডেগটোৰ ওপৰতে দি দিছোঁ। মই পিঠাটো এতিয়া উলিয়াই চাম।
এই কেটলি পিঠাটো গৰমে গৰমে খাবলৈ বহুতেই টেষ্টি লাগে। মই খাই বহুতেই ভাল পাওঁ। আপোনালোকেও এই ধৰণে বনাই খাই চাব, বহুত টেষ্টি, ইমান কষ্ট নহয়। এয়া দেখিছেনে মোৰ ধুনীয়াকৈ পিঠাটো হৈ গৈছে। অকণমান গুড় আৰু তিল দিয়াৰ কাৰণে গুড়ৰ আঠাটোৱে অকণমান ফাটি যোৱা নিচিনা কৰে আৰু ইমান বেয়াও নহয়। এয়া মই আনফালে আকৌ চেনি দি লৈছোঁ, চেনিয়ে তিলে দিছোঁ। এটা গুড়ে বনালোঁ, এটা চেনিয়ে বনাই চাওঁ। ধুনীয়াকৈ পিঠাগুড়িকণ দি এনেকৈ হাতেৰে ওপৰত লৰাই দিব। আকৌ কাপোৰখনে এই ধৰণে ঢাকি, কাপোৰ দুখন ল'ব লাগে, পটককৈ লেতেৰা হৈ যায় মানে গুৰ চুৰ লাগিলে অকণমান, তেতিয়া দুখন ল'লে ভাল হয় আৰু। মোৰ কাপোৰখন অকণমান ডাঠেই হৈছে। এইফালে মোৰ এয়া চেকনি পিঠাটোও হৈ গৈছে। মোৰ এয়া চেকনি পিঠাটোও হৈ গ'ল, চাওকচোন, দেখিবলৈ ধুনীয়াই লাগিছে। কিনাৰেদি অকণমান তিলবিলাক ওলাই আছে, কোনো কথা নাই। আনফালে আকৌ মই এটা প্লেট পিঠাও বনালোঁ। এই প্লেটখনে লৈ ডেক্সি পিঠা যেনেকৈ পিঠাগুড়িটো দিছিলোঁ তেনেধৰণেই বনালোঁ। একেই ষ্টাইলতে বনাইছোঁ, কিন্তু অকণমান দেখিবলৈ এইটো পিঠা অকণমান ভাল লাগিছে। কিয় ভাল লাগিছে জানেনে? প্লেটখনৰ ধাৰকেইটা ধুনীয়াকৈ ওলাই গৈছে। এয়া চাওকচোন, আমাৰ ধুনীয়াকৈ কেটলি পিঠা, চেকনি পিঠা, এইফালে প্লেট পিঠা সম্পূৰ্ণভাৱে হৈ গৈছে। ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব। যদি ভিডিঅ'সমূহ ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো অল কৰি দিব, তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'সমূহ পাই থাকিব। এইফালে আকৌ কেৰাহীত পিঠাগুড়ি থকা পিঠাগুড়িখিনি আধা ভজা কৰি থোৱা আছে। এইখিনি আকৌ ভালদৰে চুজি ভজাৰ দৰে সম্পূৰ্ণকৈ ভাজি ৰখা হৈছে ৰাতিপুৱা ৰাতিপুৱা খাই থাকিবলৈ। চাওকচোন, একেবাৰে ফৰফৰীয়া হৈছে। আমাৰ শুনে আকৌ লৈ আছে, এয়া দেখিছেনে তাৰ কাম কি। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। বাই বাই।